চমৰীয়া সমষ্টিৰ অন্তৰ্গত হাছৰি গাঁৱৰ কিশোৰ ছাত্ৰ এগৰাকী ২৮ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈছে। জানিব পৰা মতে জোৰশিমলী আৰক্ষী চকীৰ অন্তৰ্গত হাছৰি গাঁৱৰ আব্দুল মতলেব আলীৰ পুত্ৰ তথা ঘোঁৰামাৰা হাইস্কুলৰ ৯ম শ্ৰেণীৰ ১৭ বছৰীয়া ছাত্ৰ ছলিম আখতাৰ যোৱা ২৮ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও নিৰুদ্দিষ্ট ছাত্ৰগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰি অৱশেষত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ১ এপ্ৰিলত জোৰশিমলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিশোৰ ছাত্ৰ নিৰুদ্দেশ হোৱাত বৰ্তমান পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো সচেতন ব্যক্তিয়ে নিৰুদ্দিষ্ট ছাত্ৰগৰাকীৰ সন্ধান পালে 9111270713 আৰু 9394446451 মোবাইল নম্বৰত নতুবা স্থানীয় থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ছলিম আখতাৰ মোৰ ল'ৰা ২৮ তাৰিখে ১টা বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু উভতি অহা নাই। চব ইমান মানুহে বিচাৰি আছো, মই বিচাৰি আছো, ৩-৪ দিন বিচাৰি আছো, পোৱা নাই। যদি কোনোবা বিচাৰি পায় ছলিম আখতাৰক তেনেহ'লে মোৰ এইটো ফোন নম্বৰত মোক যোগাযোগ কৰিব 9110270713। চমৰীয়া সমষ্টিৰ অন্তৰ্গত হাছৰি গাঁৱৰ কিশোৰ ছাত্ৰ এগৰাকী ২৮ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈছে। জানিব পৰা মতে জোৰশিমলী আৰক্ষী চকীৰ অন্তৰ্গত হাছৰি গাঁৱৰ আব্দুল মতলেব আলীৰ পুত্ৰ তথা ঘোঁৰামাৰা হাইস্কুলৰ ৯ম শ্ৰেণীৰ ১৭ বছৰীয়া ছাত্ৰ ছলিম আখতাৰ যোৱা ২৮ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও নিৰুদ্দিষ্ট ছাত্ৰগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰি অৱশেষত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ১ এপ্ৰিলত জোৰশিমলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিশোৰ ছাত্ৰ নিৰুদ্দেশ হোৱাত বৰ্তমান পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো সচেতন ব্যক্তিয়ে নিৰুদ্দিষ্ট ছাত্ৰগৰাকীৰ সন্ধান পালে 9111270713 আৰু 9394446451 মোবাইল নম্বৰত নতুবা স্থানীয় থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ছলিম আখতাৰ মোৰ ল'ৰা ২৮ তাৰিখে ১টা বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু উভতি অহা নাই। চব ইমান মানুহে বিচাৰি আছো, মই বিচাৰি আছো, ৩-৪ দিন বিচাৰি আছো, পোৱা নাই। যদি কোনোবা বিচাৰি পায় ছলিম আখতাৰক তেনেহ'লে মোৰ এইটো ফোন নম্বৰত মোক যোগাযোগ কৰিব 9110270713।